টাটা টিকলু টাটা মা দিয়া ইস এনেকে দিয়া এনেকে দিয়া হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আৰু আজি মানে কি হ'ল স্কুলৰ পৰা আহি বতৰটো অলপ ডাৱৰীয়াটো হৈ আছিলোঁ আৰু আহি একো খোৱাও নাছিলোঁ তেনেকৈ শুই গ'লোঁ সাৰ পাই মানে ইমানেই মাথা বিষাইছে তাৰপিছত ভাত কেইটামানো দৌৰাদৌৰিকৈ খাই ল'লোঁ যিহেতু এতিয়া যাব লাগে আকৌ স্কুললৈ ভাবকচোন ইমান দেৰিকৈ এতিয়া স্কুললৈ কি কাৰণে মাতিছে কিয় যাব লাগে তো সেইখিনি এতিয়া মই জনাই নিদিওঁ আপোনালোকক বলকচোন স্কুলতনো কি হয় কি কাৰণে মোক মাতি পঠাইছে সেইখিনি আপোনালোকে ভিডিঅ'টো যদি স্কিপ নকৰাকৈ চাই যায় তেনেহ'লে গম পাব বলক জল্দি ৰেডি হৈ লওঁ মানে গধূলি হোৱাৰ আগে মই স্কুল পাবগৈ লাগে সেইকাৰণে সোনকালে ৰেডি হৈ লওঁ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে কিন্তু ব্লগটো শেষলৈকে নোচোৱাকৈ নাথাকিব এইখিনিতে এটা কথা কওঁ আপোনালোকে মোৰ ব্লগবিলাক চাই কিন্তু বহুতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জানেনে আপোনালোকে যিমানে মোৰ ব্লগ চাই আছে সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মই প্ৰতিটো ভিডিঅ'তে নকওঁ যে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো আপোনালোকে নিজে জানেই আৰু মানে কি হয় ন ময়ো ব্লগবিলাক চাওঁ মানুহে যদি বাৰে কৈ থাকে মানে লাইক কৰক প্লিজ লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিয়ক নহ'লে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰা কথাটোও যদি একদম বাৰে ৰিপিট কৰি থাকে একদম কামোৰ লাগে মানে তো সেইকাৰণে মই প্ৰতিটো ভিডিঅ'তে আপোনালোকক নকওঁ যে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক সেইটো মই এবাৰেই কওঁ মানে তো সেই ভাবোঁ আৰু যে মোৰ যেনেকুৱা লাগে চবৰেতো একে লাগে চাগে সেইকাৰণে মই নকওঁ গতিকে আপোনালোকে নিজে বুজি পায় আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি বনাওঁ ভিডিঅ'টো গতিকে যোনে মোক মানে ভাল পায় যোনে ভিডিঅ' চাই ভাল পাইছে মোক আৰু আগলৈও মোৰ ভিডিঅ' চাই থকাটো বিচাৰে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব তেনেহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বলক মোৰ অলপ দেৰি হৈছে দৌৰাদৌৰিকৈ যাব লাগে এতিয়া মই স্কুলত গৈ বাকীখিনি দেখাম আপোনালোকক এয়া মই কাপোৰ পিন্ধি ৰেডি হৈ ল'লোঁ এতিয়া যাওঁ স্কুললৈ বুলি বলকচোন স্কুলত আজি কি হয় দেখাওঁ আপোনালোকক দৰজাখন মাৰি লওঁ ৰ'ব টাটা টিকলু টাটা মা দিয়া ইস এনেকে দিয়া এনেকে দিয়া টাটা টাটা টিকলু টাটা মা দিয়া নাই তাই বেয়া লাগিছে স্কুল আহি পালোহি কিন্তু তলা মৰা গেটত এই আমাৰ দাদা পাইছেহি দেই গেট খুলি দিব এতিয়া তাৰপিছত যাম আৰু এয়া অন্ধকাৰময় পৰিৱেশ এইটো ৰুমো খুলি দিয়ক দাদা এয়া পাই গ'লোহি স্কুল এইবিলাক ৰেডি কৰি ৰখা হৈছে মানে আমি যোৱাৰ আগতেই দিনতে এইবিলাক ৰেডি কৰি থৈ গৈছিলোঁ আপোনালোকে চাগে ভাবিছে ইমান চাকি কিয় এনেকৈ সজাই থৈছে মানে এনেকৈতো দেৱালী হ'লে কিবা এনেকুৱা হ'লেহে অকেজন থাকিলেহে এনেকৈ ইমানবিলাক চাকি একেলগে জ্বলোৱা হয় আজি হৈছে এপ্ৰিলৰ 1 তাৰিখ যিহেতু নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে আজিৰ পৰা সেইকাৰণে মানে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ কাৰণে বিদ্যাৰম্ভ আৰু বন্তি প্ৰজ্বলন বুলি মানে এটা অনুষ্ঠান পাতিবলৈ দিয়া হৈছে সেইকাৰণে আমাৰ স্কুলতো আমি এতিয়া আয়োজন কৰিছোঁ যিসকল আমি স্কুলৰ ওচৰতে আছোঁ সেইসকল বাইদেউ আমি আহিছোঁ আৰু দুগৰাকীমান আহিবলৈ আছে এতিয়া আমি কামখিনি সোনকালে কৰি লওঁ কেনেকৈ কৰি যাওঁ আপোনালোকক সেইখিনি দেখাই যাওঁ বাইদেউ আহিছে জোনমণি বাইদেউ এয়া তাৰপিছত এইফালে বাইদেৱে অথনি কিবা এটা লিখিবলৈ ৰৈ গৈছিল এইটো লিখি আছে চাকিখিনি তেলখিনি দি দিওঁ ন বাইদেউ
এইবিলাক কিতাপ ৰাখিছে কিতাপবিলাক আজি আধা নহয় আৰু আধা আধিয়ে দিয়া হ'ল ন আজি আধা আধি দিয়া হ'ল ষ্টুডেণ্টক আৰু বাকীখিনি চব ক্লাছ ৱাইজ যেনেকৈ আমি বেলেগ বেলেগকৈ ৰাখি লৈছোঁ সুবিধাৰ কাৰণে কিতাপ দি আছোঁ এতিয়া সোমবাৰে দিয়া হ'ব বাকীখিনি দেৱালী লাগি গৈছেগৈ ন ইফালে আৰু জ্বলাবলৈ আছে এনেকৈ পোৱালীকেইজনী এইটো কি সুধি আছে আমাৰ বাইদেউ আহিলে অ' বাইদেউ বৰ্ডখন এই তাত দিলে হ'ব নাই বৰ্ডখন ইয়াতে এই ৰাস্তাটো নিদিয়ে ন তাতে দিব অঁ দেৱালী ন বাইদেউ মই এনেকুৱা হয় বুলি নাজানো নহয় এইবাৰ বাইদেউ লাষ্ট আৰু ন হ'লেও আহিব পাৰিব বাইদেউ এবাৰ ৰিটায়াৰ হ'ব বেয়াই লাগিছে মনটো কোন কবি ফটো এই ইয়াত যে তুলিছিলো সংকল্প লোৱা এখন অকলে অকলে তোলা নে তুমি এখন নালাগে হৈ যাব আৰু অকলে অকলে বাইদেউহঁত গুচি গ'ল আমাৰ ৰুম ওচৰতে সেইকাৰণে আমি চাহকাপ খাই লওঁ তাৰপিছত যাম আৰু বাহিৰৰ লাইটটো অফ কৰি পেলাই আকৌ হেৰি বাল্বটো নিব লাগে অঁ এইটো বাল্বটো লৈ যাব দাদা এইটো খুলিব লাগিব কেক আৰু এইটো বেকাৰী বিস্কুট গাখীৰ চাহ নাখাওঁ গতিকে লাল চাহ এইবোৰ জ্বলি আছে আমিও এতিয়া ওলাইছোঁ আৰু যাওঁগৈ 7টা বাজি গ'ল এইটো দেখুৱাই দিব লাগিব নহয় তাত সোমাই কেইটামান বস্তু কিনি ল'লোঁ এতিয়া ৰুমলৈ গৈ আছোঁ মই আহি ৰুম পাই গ'লোহি সকলোবিলাক সামৰি সুতৰি থৈ আহিলোঁ দোকানতো সোমাই কিবা কিবি কিনি আনিছোঁ এতিয়া মই কাপোৰ চেঞ্জ কৰাৰ আগতে এটা মই ৰিলচ বনাই লওঁ ক'ৰবাৰ পৰা আহি মানে মোৰ সেইটো হেবিটেই হৈ গ'ল আৰু ডিউটি নিচিনা শুনিলে হাঁহি উঠিব আপোনালোকৰ আহি পাই মানুহৰ ভাগৰ লাগে অকণমান বহি লৈ নাই মই লগে লগে এটা ৰিলচ বনাই লওঁ ৰিলচটো বনাবৰ কাৰণে আকৌ এক্সট্ৰাকৈ কাপোৰ পিন্ধিবলৈ মন নাযায় মানে ক'ৰবাৰ পৰা আহি সেইকাৰণে সেইটো ড্ৰেছতে মানে মই এটা ৰিলচ বনাই লওঁ তাৰপিছতহে মই কাপোৰ চাপোৰ চেঞ্জ কৰি বেলেগ কাম কৰোঁ আৰু এতিয়া ধুনীয়াকৈ ৰিলচ এটা বনাই লওঁ কাপোৰ চেঞ্জ কৰাৰ আগতে তাৰপিছত ভাত বনাবলৈ আছে অকলে অকলে আছোঁ যিহেতু বৰ সমস্যা এইটো বনাই মেলি ল'লেও মানে অকলে অকলে থাকিলে কি হয় খাবলৈ মন নাযায় লগত থাকি থাকি অভ্যাস হৈ গ'ল সেইকাৰণে অকলে মানে বনাই ল'লেও খাবলৈ মনেই নাযায় ভোক লাগি থাকিলেও তো বেছি দেৰি হ'লেতো আৰুৱে মন নাযায় সেইকাৰণে মই সোনকালে এতিয়া ৰিলচটো বনাই ভাতকেইটা বনাই সোনকালে খাব লাগিব অকলে অকলে বেয়া লগাৰ 2 নম্বৰ কাৰণটো হৈছে ইয়াত মানে কি হয় পাৰ্ট হৈ যায় এটা পাৰ্টত অকল মই আছোঁ মানে মোৰ ফেমিলিটো ধৰক এতিয়া বাৰু মই অকলে আছোঁ লগত কোনো নাই কিন্তু ইটো ছাইডৰ ইটো পাৰ্টত মামনি বাইদেউ আৰু এটা মামনি বাইদেউহঁতৰ ফেমিলিটো থাকে আৰু এটা ফেমিলি থাকে তাত 2টা ফেমিলি তো মানে একেবাৰে পাৰ্ট হৈ যায় সেইকাৰণে বেছি বেয়া লাগে তেনেকৈ অকলে অকলে ইমান বেছি অকলে অকলে মানে আজিলৈকে থকা নাই ন মানে আগতে কি হয় ডিগ্ৰী কৰি থাকোঁতেও 3 বছৰ যদিও মানে বনাই খাইছিলোঁ তেতিয়া বনাবলৈ ইমান এলাহ নালাগে
কাৰণ লগৰ ছোৱালীবিলাক থাকে, তাহাঁতিও বনাই থাকে, ইহঁতক দেখি মানে ইহঁতে বনাইছে ময়ো বনাই লওঁ, ইজনীক দেখি ইজনীয়ে তেনেকৈ এটা টাইমতে গৈ মানে বনাই লোৱা হয়। তাৰপিছত আকৌ খাওঁতেও তেনেকৈ লগতে খাওঁ, সেইকাৰণে তাই ধৰক ভালকৈ যদি চব্জি এখন বনাইছে তাৰ পৰা অকণমান লওঁ, মই বনাইছোঁ মোৰ পৰাও দিওঁ, তেনেকৈও হৈ যায়। কিন্তু ইয়াত অকলে যদিও মই বহুতগাল আইটেম বনায়ো লওঁ তথাপিও খাব মন নাযায়। আৰু অকলে থাকিলেতো এনেও বেছি বনোৱা নহয়, জানেই আপোনালোকে। বেছিকৈ মেক্সিমাম মোৰ আলু পিটিকা, ভাত, বেঙেনা পোৰা, তাৰপিছত স্পেচিয়েলি মেগী আৰু ডিমটোতো থাকেই। ডেইলি মানে ৰুটিনখনত খানাৰ মোৰ বেছিকৈ সেইকেইটাই চলে। পঢ়ি থাকিলে এনেকুৱা লাগে, তেতিয়া লাগিছিলে মানে এবছৰ যোৱাৰ পিছত যেনে তেনে আৰু 2 বছৰ আৰু তাৰপিছত শেষ। তাৰপিছত যেতিয়া মানে টাইমটো গৈ আছে একেবাৰে লাষ্টলৈ ভগৱান এতিয়াতো শেষ হ'ব আৰু তাৰপিছত আৰু ঘৰলৈ যাম ধুনীয়াকৈ, ঘৰতে মাহঁতে বনাই দিব, তাৰপিছত খাম, একো চিন্তা নাই আৰু বনাবলগীয়া। কিন্তু এতিয়া ইয়াত কেতিয়া কিবা আকৌ ট্ৰান্সফাৰ দিয়ালৈকেতো মই ইয়াতেই থাকিব লাগিব, কেতিয়া যাবলৈ পাম তাৰ কোনো একো মানে আইডিয়া নাই। সেইকাৰণে উপায় নাই আৰু, যেনেকৈ চলি আছে তেনেকৈ চলি যাব লাগিব আৰু। বিয়া হ'লে কি হ'ব নাজানো, সেইকাৰণে ভাবিলে ভয় লাগে বিয়াৰ কথা। কোনোবাই যদি বিয়াৰ কথা কয়ও এটাই মাথাত মানে এটাই আহে, ভাত বনাবগৈ লাগিব, তো মানে কেঞ্চেল। ইমান জল্দি মানে একদম কি কয় ভাতৰ চৰু ধৰিবলৈ মন নাই। মানে অনেষ্টলি কৈছোঁ, মোৰ ইয়াত থাকি এনেই মোৰ বহুত ভাল লাগিছে। আপোনাৰ স্কুলখনো ইমান ভাল, আমাৰ বাইদেউহঁতো ইমান ভাল, হেড বাইদেউ ইমান ভাল, মোৰ লগৰ যিখিনি সহকৰ্মী আছে তেওঁলোকো ইমান ছাপৰ্টিভ হয়, মানে ইমান এণ্টাৰটেইনমেণ্ট হৈ থাকে। মানে আপোনালোকে ব্লগবিলাক চাওঁতে মোৰ দেখিছেই। আৰু ট্ৰেইনিঙত ফাৰ্ষ্ট টাইম গৈছোঁ, ট্ৰেইনিঙতো যিসকল মানে মই শিক্ষয়িত্ৰী লগ পালোঁ সকলোবিলাক ইমান ভাল ছাৰ বাইদেউ। ক্লাষ্টাৰৰো মানে CRCC ছাৰ বাইদেউ সকলোবিলাক বহুত ভাল, সেইকাৰণে মোৰ ইয়াত মানে একোৱে প্ৰব্লেম পোৱা নাই। ওচৰতো এতিয়া পল্লৱীহঁতৰ ঘৰত আমনি লাগিলে তাত গুচি যাওঁ, নিজৰ ঘৰৰ নিচিনা। তাত মাহঁতেও ইমান মৰম কৰে, মামীহঁতে নিজৰ ভতিজাক ভাগিন যেনেকৈ মৰম কৰে মোকো তেনেকৈ মৰম কৰে পল্লৱীৰ নিচিনাকৈ। তাইকো মই যেতিয়াই মাতোঁ তাই তেতিয়াই আহে। মানে প্ৰব্লেম মই একো ফালৰ পৰাই পোৱা নাই। মানে এনেই মোৰ প্ৰথমতে আহোঁতে মানে এনেকুৱা লাগিছিলে, নগাঁও বুলি ক'লে মানে কিবা এটা ভয় লাগে, মানে আপাৰ আছামৰ ফালে চবৰে হয়নে নহয় নাজানো, মোৰ কিন্তু মানে হৈছিলে। মানে আমাৰ মাহঁতৰো মানে সেইখিনিত আৰু আমাৰ ঘৰতো নগাঁও বুলি ক'লে মানে যেতিয়া মই নগাঁও ডিষ্ট্ৰিক্টত পাইছোঁ তেতিয়া মানে চবেই চিন্তা কৰিছে ক'ত বা হ'ব, কেনেকুৱা হ'ব। সেইকাৰণে প্ৰথমতে আহোঁতে মোৰ মা দেউতাৰ লগত অহাৰ কাৰণ মোৰ সেইটোৱে হয়, মানে তো তাই একো মানে প্ৰব্লেম নোহোৱাকৈ যাতে মানে থাকিব পাৰে, মোৰ কথা বেছিকৈ চিন্তা কৰিয়ে তেওঁলোক 2জন গুচি আহিছে মোৰ লগত। তো মানে নগাঁও বুলি কওঁতে বহুত ভয় লাগিছিলে। কিন্তু ইয়ালৈ যেতিয়া আহিলোঁ মানে জইনিঙতে আপোনাৰ যেতিয়া মই এপইণ্টমেণ্ট লৈছিলোঁ গুৱাহাটীত, এপইণ্টমেণ্ট লেটাৰখন লৈয়ে মানে নামটো চাই মানে চাৰ্চ কৰিছোঁ নগাঁৱৰ মানে ক'ত কোন মানে কিমান ভিতৰত পৰিছে। মানে মই সেইটোৱে। আৰু এটা কথা আপোনালোকক চিক্ৰেট কৈ দিওঁ, যেতিয়া ধৰক মই টেট পাছ কৰাৰ পিছত যেতিয়া ফাৰ্ষ্ট লিষ্টখন ওলাইছে মানে তেতিয়া মই আপোনাৰ থাৰ্ড প্ৰিফাৰেঞ্চটো মই দিছিলোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টত দিছিলোঁ। তাৰপিছত মই ফাৰ্ষ্ট লিষ্টতে মোৰ নাম আহিছে গোৱালপাৰাত ভাবিছোঁ আৰু মানে য'ত হ'লেও মানে গোৱালপাৰা হওক, বৰপেটা হওক, মানে নগাঁও হওক, মোক য'ত পালেও মানে টাউনততো মই এনেও নাপাওঁৱেই আৰু এনেও টাউনতো ইমান কম স্কুল থাকে টাউনত পোৱাটো ইমান ইজি নহয়। সেইকাৰণে ভাবিছোঁ টাউনতো এনেও নাপাওঁ, মইতো গাঁৱৰ ক'ৰবাত ভিতৰতে পাম। সেইকাৰণে গাঁৱৰ ভিতৰত যাবলৈ হ'লেতো মই থাকিবলৈতো গাঁৱত মইতো থাকিলে নহ'ব, মানে গাঁৱত থাকিলে বহুতখিনি ধৰক অসুবিধাও হয়। সেইকাৰণে চব সুবিধাখিনি চাই মেলি টাউনতে ৰুম এটা ল'ব লাগিব। তাৰপিছত মানে ৰুমটো লোৱাৰ পিছত তাত মই স্কুটি লৈ অহা যোৱা কৰিম। মানে মোৰ মাইণ্ডত আছিলে মই য'ত স্কুল হ'লেও মানে মই স্কুটি লৈহে অহা যোৱা কৰিম। কিন্তু ইয়াত যেতিয়া মই এপইণ্টমেণ্ট লেটাৰখন পাইছোঁ লগে লগে চাইছোঁ মানে তেতিয়া দেখাইছে টাউনৰ পৰা মানে 5 মিনিট নে কিমান দেখাইছিলে তাৰপিছত মই লগৰজনীক লগে লগে ফোন কৰিছোঁ পল্লৱীক, যে আমলাপট্টি ক'ত আছে? আমাৰতো ডিব্ৰুগড়তহে আমলাপট্টি আছে। কৈছোঁ নগাঁৱতো আমলাপট্টি আছেনে? তাৰপিছত তাই কৈছে আমলাপট্টি স্কুল, তেতিয়াহ'লেতো তাৰ সেইখন স্কুলটো তেতিয়াহ'লে টাউনতে একেবাৰে। তাৰপিছত মই যেতিয়া নামটো ক'লোঁ মণ্টেশ্বৰী, সেইখন বোলে আমাৰ কৌশিকহঁতৰ
মানে তাইৰ মামাকৰ ল'ৰা কৌশিকহঁতৰ বোলে একেবাৰে স্কুলৰ ওচৰতে হয় বোলে, একেবাৰে টাউনতে হয়, একো চিন্তাই কৰিব নালাগে। তাৰপিছত তেতিয়া মানে মনটো অলপ ভাল লাগিছে আৰু তাৰপিছত মই ঘৰলৈ নগ'লোৱে। আমাৰ মানে মাজত অকল 3-4 দিনমানহে দিছিলে। তো মানে সেইকেইদিনতে মই স্কুলো চাবহি লাগিব, আকৌ মই তাৰপিছতে আকৌ ৰুম চুম ঠিক কৰি মেলি সেইখিনিও কাম আছে, আকৌ মই ঘৰৰ পৰা বস্তু লৈ অহা সেইটোও কাম আছে। সেইকাৰণে মই গুৱাহাটীৰ পৰা ডাইৰেক্ট মই এপইণ্টমেণ্ট লৈ সেইদিনা মই থাকি দিলোঁ গুৱাহাটীতে। তাৰপিছত পিছদিনাখন লগে লগে মই ৰাতিপুৱাই নগাঁও আহিলোঁ। দাদাও ৰাতিয়ে গুচি আহিলে, সিও আহি পালেহি ৰাতিপুৱা, তাক লগ কৰি পেলাই। তাৰপিছত পল্লৱী আহিলে, তাইক লগ পাই ৰুম চাবলৈ তেতিয়া ৰুম চাবলৈ অহা নাছিলোঁ, তাইক লগ পাই লগে লগে স্কুলখনলৈ আহিলোঁ। স্কুলখন সেইদিনা ছানডে আছিলে। তাৰপিছত স্কুলখন এনেই বাহিৰৰ পৰাই চালোঁ আৰু বাহিৰৰ পৰা ধুনীয়া লাগিছে আৰু স্কুলখন। তাৰপিছত বাইদেউহঁতৰ হেড বাইদেউ ঘৰলৈ এতিয়া বাইদেউ নে এতিয়া ছাৰ সেইটো গম পোৱা নাই। তাৰপিছতে তাতে মানে কাক সুধিম এতিয়া, ছাৰ অকণমান খোজকাঢ়ি সেই এজন মানুহ ওলাই আছিলে ৰাস্তাতে। তাৰপিছত তেওঁক সুধিলোঁ, আংকুল শুনকচোন, এই স্কুলখনৰ হেড বাৰু কোন হয়? হেড ছাৰজনৰ ঘৰ মানে এইখিনিতে হয়নে তেওঁ বেলেগৰ হয়? চ' তেওঁ কৈছে হেডগৰাকী হেৰিহে হয়, লেডিজ হয়, তেওঁৰ ঘৰ বোলে ওচৰতে আছে, বেছি দূৰ নহয়, আহা মই তোমাক দেখুৱাই দিম। তাৰপিছত মই ক'লোঁ আৰু তোমালোক ক'ৰ পৰা আহিছা বুলি সুধিলে। মই ক'লোঁ মই নতুনকৈ এখন স্কুলতে এপইণ্টমেণ্ট পাইছোঁ, তো স্কুলখন মানে চাই যাওঁ আৰু হেডগৰাকীকো মই অকণমান লগ পাব বিচাৰিছিলোঁ। তেওঁ ক'লে আহা মই তোমালোকক দেখাই দিম। তাৰপিছত তেওঁ আমাক এই লাভাৰ ব্ৰিজখনৰ ওচৰৰ তিনিআলিটোলৈকে মানে চাৰিআলি তালৈকে মানে তেওঁ আমাৰ লগত গ'ল। তেওঁ মানে এইফালে ওলাই গৈছিলে দোকানৰ ফালে, তেওঁ ক'লে এইখিনিলৈকে আহা মোৰ লগতে। তাৰপিছত গ'লোঁ আৰু তাৰপিছত তেওঁ ক'লে তোমালোক এতিয়া লেফ্ট ছাইডে, তোমালোক এতিয়া চিধা চিধি যোৱা, সেই চাৰিআলিতে পাবা। সেই চাৰিআলিটো মুকুট শৰ্মা চাৰিআলি বুলি কয়। সেই চাৰিআলিটোৰ পৰা লেফ্ট ছাইডে গৈয়ে তোমালোকে টিউশ্যনৰ এখন মানে বেনাৰ দেখিবা, মানে বাইদেউহঁতৰ ঘৰতে টিউশ্যন কৰোৱা হয়। তো তাতে তোমালোকে বেলেগ কাকো সুধিব নালাগে, যদিও মানে সোধা ইমানবোৰ একো কৈ নাথাকিবা আৰু ইয়াত যে এপইণ্টমেণ্ট পাইছা কিবা একো কৈ নাথাকিবা। আংকুলজনে মোক ধুনীয়াকৈ কৈ দিছে মানে এইবোৰ একো কৈ থাকিব নালাগে। তেওঁ হাজবেণ্ডৰ নাম কৈছে, টংকেশ্বৰ বৰাৰ ঘৰ কোনটো তেনেকৈ সুধিলে তোমালোকক দেখাই দিব। তাতে কাৰোবাক সুধিবা, লেফ্ট ছাইডে টাৰ্ণিংটো কৰি বেছি যাব নালাগে আৰু সেইখিনিতে আছে। তাৰপিছত আমি গ'লোঁ, গৈ পাই সেইখিনিতে দেখিলোঁ হেৰিখন চাইনবৰ্ডখন দেখিলোঁ। আৰু দেখাৰ পিছতো হ'লেও মানে এজন মানুহক সুধিলোঁ আৰু হেৰিয়ৰ ঘৰ কোনটো হয় টংকেশ্বৰ বৰা, তেওঁ দেখাই দিলে যে এইটোৱে হয় বোলে। তাৰপিছত সোমাই গ'লোঁ, সোমাই গৈ কলিং বেলটো বজালোঁ। তাৰপিছত তেওঁৰ তেতিয়া বাইদেউৰ ভায়েক ওলাই আহিছে, মানে খুৰা ওলাই আহিলে। তাৰপিছত তেওঁ ক'লোঁ হেৰিয়ৰ মণ্টেশ্বৰী স্কুলৰ বাইদেউ ঘৰ কোনটো হয়, হেড বাইদেউ। তাৰপিছত তেওঁ দেখাই দিলে আৰু তাৰপিছত বাইদেউ ঘৰত সোমালোঁ। ৰাতিপুৱা আমি 9টামান বাজিছে নেকি, 9টামান বজাত মানে বাইদেউ ঘৰ পালোঁগৈ আমি। তাৰপিছত ভিনদেউ আছিলে, খুৰা আছিলে, তেওঁ আমাক বহিবলৈ দিলে। তাৰপিছত বাইদেউ মানে আগদিনাখন ৰাতি কিবা এটা ফাংচন চাব গৈছিলে, তেওঁ শুই আছিলে। তাৰপিছত তেওঁ শুৱাৰ পৰা মানে তেনেকৈ উঠি আমাক মানে মাত লগাবলৈ আহিছে। তো মোৰ এতিয়াও মনত আছে মানে সেইটো দৃশ্য। তাৰপিছত চিনাকি হৈছোঁ আৰু মই কোনগৰাকী বুলি সুধিছে, মই নাম চাম কৈছোঁ আৰু তাৰপিছত ইমান ৰাতিপুৱা আহিলোঁ, সুধিছে কি খাই আহিলা কি খোৱা নাই। তাৰপিছত দৌৰাদৌৰিকৈ খুৰাই গৈ আমাৰ কাৰণে পৰঠা আনিছে, তাৰপিছত আকৌ মানে লুচি পুৰি আনিছে আৰু পৰঠা খাবলৈ দিছে আমাক। খাই মেলি গোটেইকেইজন আমি, পল্লৱী, মই, আমাৰ ডাঙৰ দাদা, তাৰপিছত বাইদেউৰ কিবা কামো আছিলে স্কুলত, ব'লা বোলে তোমাক স্কুলখনো দেখাই আহিম, মোৰো অলপ কাম আছে, ফুলৰ টাব অলপ মানে আনিবলৈ আছিলে, গুণোৎসৱ শেষ হৈছিলেহে। তো মানে বাইদেৱে আমাক লৈ গ'ল, স্কুললৈ গ'লোঁ গোটেইকেইজন। তাৰপিছত স্কুল গৈ পোৱাৰ পিছত স্কুলখন মানে বাহিৰৰ পৰা দেখিবলৈ, এতিয়া আপোনালোকে দেখিছে ভিডিঅ'টোত, বাহিৰৰ পৰা দেখাত বহুত সৰু নিচিনা লাগে, মানে পিছফালৰ পাৰ্টটো আগফালৰ পৰা ওলাই নাথাকে মানে। তাৰপিছত ভিতৰলৈ যেতিয়া সোমাই গৈছোঁ, খুলি দিছে, দেখিছোঁ ইমান ডাঙৰ। মই কৈছোঁ এইখন গোটেইখন LP স্কুলে হয়নে বুলি সুধিছোঁ। LP স্কুলে হয়, আমাৰ বোলে হেৰিয়ে হয়, LPয়ে হয়, আমাৰ বোলে হেৰিবিলাক চব ক্লাছবিলাক ভাগকৈ দিয়া আছে। কিন্তু আমাৰ ফালে আকৌ তেনেকুৱাটো নহয়, স্কুলবিলাক মানে ক্লাছবিলাক আপোনাৰ মানে হল টাইপ থাকে, পাৰ্টিশ্যন দি দিয়া আৰু ইমান বেছি ষ্টুডেণ্টো নাই আমাৰ ফালে স্কুলবিলাকত। সঁচা কথা ক'বলৈ গ'লে চৰকাৰী স্কুলবিলাকত ষ্টুডেণ্ট কম, কিন্তু ইয়াত মানে ষ্টুডেণ্টটোৱে বেছি কৈছে আৰু ষ্টুডেণ্ট ইমানখিনি আছে। তাৰপিছত চাইছোঁ আৰু স্কুলখন ভালকৈ ফটো চটো মাৰি লৈছোঁ। তাৰপিছত বাইদেউৰ লগত কথা বতৰা পাতি আৰু অলপ দেৰি পিছতে দীপিকা বাইদেউ ফোন কৰিছে। তাৰপিছত দীপিকা বাইদেউ অলপ টাব আছিলে, তেওঁ মানে ল'ৰাটোক লৈ দীপিকা বাইদেউ আহিছে। তাৰপিছত তেওঁৰ লগত চিনাকি হ'লোঁ। তাৰপিছত আকৌ কৈছে হেৰি কি বুলি কয়, মই বোলো ছাৰ বাইদেউ কিমানজন আছে? তাৰপিছত বাইদেৱে ক'লে বোলে আমাৰ ইয়াত ছাৰ নাই নহয়, চব বাইদেউ হয়। তাৰপিছত তেতিয়া মানে মনটো অলপ ভালো লাগিছে, মতা মানুহ নাই চব মাইকী মানুহ। আকৌ অলপ ভয়ো লাগিছে, বাইদেউহঁতৰ মানে ষ্টাফৰ যিখিনি মানে
এখন ফটো ফ্ৰেমটো মানে তাত চবৰে ফটো লগাই থোৱা আছে বাইদেউহঁতক চবকে চাইছোঁ আৰু কেনেকুৱা বা হ'ব বহুত ছাৰ হ'ব নেকি মই দীপিকা বাইদেউ সুধিছোঁ বাইদেউহঁত কেনেকুৱা ভালেইনে তাৰপিছত দীপিকা বাইদেৱে কৈছে কোনোবা আহিছে উৰ্মিলাহঁত আহিছে চাগে তাৰপিছত ৰ'বা দেই গৈছোঁ দীপিকা বাইদেৱে কৈছে নাই আমাৰ বাইদেউহঁত বহুত ভাল হয় তুমি চিন্তা কৰিব নালাগে ইমান ভয় নকৰিবা মানে আগতে মানে পঢ়ি শেষ কৰি মই লগে লগে মানে তো চাকৰিয়ে হৈ গ'ল মই ভাবিছিলোঁ বেলেগ প্ৰাইভেট স্কুলত জইন কৰিম নেকি কিন্তু জইন কৰিবলৈ টাইম নহ'লে তেনেকুৱাকৈ তাৰপিছত সেইদিনাই মানে চব হেৰি কৰি মেলি তাৰপিছত তেতিয়াই আকৌ বাইদেউ ক'লে এতিয়া ক'ত থাকিবা মই ক'লোঁ এতিয়া ৰুম চাব লাগিব ইয়াতে বিচাৰিব লাগিব পামনে বাইদেউ কৈছে ৰুম পাবা কিন্তু এতিয়া ৰুমটো বিচৰাটোহে সমস্যা ৰ'বা মোৰ চিনাকি এগৰাকী আছে মই ফোন এটা কৰি চাওঁ মানে এইটো ৰুমৰ যিগৰাকী মালিকনী আৰু তেওঁক বাইদেৱে ভালকৈ চিনি পায় তাৰপিছত তেওঁক ফোন কৰি কৈছে ৰুম আছেনে তাৰপিছত হেৰিয়ে ক'লে বাইদেৱে ক'লে বাইদেউ ৰুম নাই নহয় এটা ৰুম আছে আগতে আমাৰ অফিচ আছিলে সেইটো বোলে এতিয়া অলপ কালাৰ চালাৰ কৰাম বুলি ভাবিছিলোঁ তো মানে এতিয়াই নিদিওঁ বুলি ভাবিছিলোঁ আৰু এমাহ দুমাহৰ পিছত কালাৰখিনি কৰাই লৈহে দিম ভাবিছিলোঁ বোলে অলপ বোলে চাফা কৰিব লাগিব লেতেৰা হৈ আছে বুলি ক'লে তাৰপিছত বাইদেউ ক'লে যদি পাৰে সেইটোকে দি দিয়ক আৰু এতিয়ানো ছোৱালীজনীয়ে ক'ত ৰুম হেৰি কৰিব আমাৰ স্কুলতে এগৰাকী নতুনকৈ আহিছে আপুনি দি দিলে হেৰি মানে তাইও সহায় হ'ব আৰু মানে ওচৰতে যিহেতু হ'ব মানে মোৰ ৰুমৰ ওপৰৰ পৰা কিটচেনৰ পৰা মানে মোৰ স্কুলখন ধুনীয়াকৈ মানে ইয়াৰ পৰা দেখি থাকোঁ আৰু মোৰ স্কুলখন একেবাৰে ওচৰতে এই দাদাহঁতৰ ঘৰটো পাৰ হ'লেই ৰাস্তাটো পাৰ হ'লেই স্কুলখন তো মানে মালিকনীয়ে ক'লে ঠিক আছে আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে হেৰি কৰিব বাইদেৱে ক'লে আমি তেতিয়াহ'লে এতিয়া চাই আহিমগৈ যদি মানে ভাল লাগে তেতিয়াহ'লে ল'ম আৰু তাৰপিছত আমাকো লৈ আহিলে অহাৰ পিছত মামনি বাইদেউহঁতৰ তাতে গ'লোঁ প্ৰথমতে তাতে সোমালোঁ তাৰপিছত ৰুমটো চাই মেলি ঠিকে আছে ৰুমটো তাৰপিছত মামনি বাইদেউ তাতে চাহ তাহ খালোঁ খাই মেলি সেইদিনা ৰুমটো মানে ঠিক কৰি গ'লোঁ আহিম আৰু একেবাৰে তাৰপিছত ঘৰলৈ গৈছোঁ সেইদিনা ঘৰৰ পৰা আপোনাৰ ঘৰত এদিন থাকিবলৈ পাইছোঁ সেইদিনাখন গৈছোঁ ন সেইদিনা ৰাতি গৈছোঁ মই ৰাতি গৈ পেলাই পিছদিনাখন আছোঁ তাৰ পিছদিনাখন নগাঁও আহিছোঁ তাৰপিছত আহি আৰু অহাৰ লগে লগে হেড বাইদেউ আহিছে সেইদিনা হেড বাইদেউ আহি কৈছে পালাহি কাইলৈ 8:45 তুমি স্কুল পাই যাবাগৈ তাতকৈ কিন্তু দেৰি নকৰিবা 8:45 পাবাগৈ পিছদিনাখন আৰু মই বাইদেউ কৈছোঁ বাইদেউ মোৰ যে বৰ ভয় লাগিছে কিবা হওক কেলৈ জানো বাইদেউ কৈছে কেলৈ ভয় কৰিব লাগে মই আছোঁ নহয় ইমান ভয় কৰিবলগীয়া একো নাই নহয় তাৰপিছত পিছদিনা ৰাতিপুৱা আৰু ওলাই মেলি মই পালোঁগৈ স্কুল পাই সেইদিনা জইন কৰিলোঁ তাৰপিছৰ পৰাই সেইদিনা ক্লাছ কৰোৱা নাই সেইদিনা নিদিলে ক্লাছ কৰিবলৈ চবকে চিনাকি কৰাই দিলে তাৰপিছত সেইদিনাই জইন কৰাৰ পিছত অফিচত কাম আছিলে অফিচলৈ লৈ গ'ল বাইদেৱে মোক তাৰপিছত অফিচতো চিনাকি কৰাই দিছে চবৰ লগতে তাৰপিছত বাইদেৱে আকৌ আনি আকৌ স্কুলত থ'লেহি মোক স্কুল পাই তাৰপিছত যেতিয়া স্কুলৰ ছুটি টাইম হৈছে ছুটিৰ পিছত আৰু ৰুমলৈ গুচি আহিছোঁ সেইদিনাৰ পৰা আৰু ইয়াতে আছোঁ আৰু বাইদেউহঁতো সঁচাকৈ বহুত মৰমীয়াল হয় মোৰ যিটো ষ্টাফ পাইছোঁ সকলো বাইদেউকে যদিও ইয়াৰ পৰা মোক মানে ট্ৰান্সফাৰ দিয়ে মিউচুৱেলটো এপ্লাই কৰি থৈছোঁ কেতিয়া দিয়ে নাজানো তাৰ আগতে ৰেচনেলাইজেশ্যনে হ'ব চাগে হোৱাৰ কথা শুনি আছোঁ নাজানো আৰু বেলেগলৈ যদি ট্ৰান্সফাৰ দিও দিয়ে বহুত বেছি মিছ কৰিম মই এখন স্কুল প্ৰথম জইন কৰিছোঁ বহুত ভাল স্কুল পাইছোঁ মই বাইদেউহঁতো ইমান ভাল হয় হেড বাইদেউ নিজৰ মাৰ নিচিনা মানে ইমান বেছি কেয়াৰ কৰে মৰমো কৰে মামনি বাইদেউ নিজৰ বাৰ নিচিনা মানে এখন ঘৰৰ নিচিনাকৈ আছোঁ আৰু পোৱালীকেইটা এনিটাইম ইয়াতে থাকেহি এতিয়া কলিং বেল বজাইছিলে গুচি গ'ল চাগে মোৰ দৰ্জাখন নোখোলা দেখি তাৰপিছত সেয়াই আৰু ওলাই যাব হ'লেও এতিয়া লগৰ মানুহখিনি মানে জুলিবা এতিয়া তাইও মোৰ বয়সটো অকণমান বেছি হ'লেও আমি একদম লগৰ নিচিনা মানে হৈ গ'ল তো ওলাই যাব হ'লেও চিন্তা নহয় মানে প্ৰথমতে কি হয় একদম চেলেৰিটো সোমাই লগে লগে আমি দুইজনী একদম বজাৰলৈ যাওঁ স্কুলৰ পৰা বাহিৰে মানে নহ'লেও আগদিনা যদি ৰাতি চেলেৰি সোমাই পিছদিনা মানে আমি বজাৰ কৰিব যামেই মানে কাপোৰ কিনিবলৈ বাইদেউহঁতে কয় আৰু আজি তোমালোক যাবা ন তাৰপিছত এতিয়া বাৰু বহুত দিন যাবলৈ সময় পোৱা নাই নিমিলে মানে তাই বিয়াও পাইছেহি তাইও নিজৰ বহুত কাম থাকে প্ৰথম কেইদিন কিন্তু বহুত বজাৰ কৰা হ'ল দুইজনী একদম লগতে পূৰা ঘূৰিলোঁ সেইখিনি আৰু বহুত বেছি মিছ কৰিম তাৰপিছত আহিলে গৌৰৱ সিও মানে বহুত ভাল হয় বহুত বেছি হেল্প কৰে মোক যিকোনো মানে কামতে হওক কিবা প্ৰব্লেম এটা হ'লেও মানে প্ৰব্লেমত পৰিব নিদিয়ে আৰু গোটেইখিনিয়ে মেইনলি মানে জুলিবা আৰু গৌৰৱ দুইটা
মানে মোৰ ঢাল নিচিনা মানে থাকে মানে তাহাঁতি দুটা। আৰু হেড বাইদেউ বহুতখিনি হেৰি কৰি থাকে, জানেই আৰু মোৰ ছোৱালীজনী কেনেকুৱা হয়। আৰু কিবা এটা কথা মানে কোৱাৰ আগতে যে মানে চিন্তা কৰি ল'ব লাগে সেইটোও নাজানো প্ৰথমতে। তেনেকুৱা উল্টা পুল্টা কেছটো বহুত হৈছে, আপোনালোকক সেইটো বেলেগ এটা ভিডিঅ'ত মই বনাই ক'ম মোৰ এক্সপিৰিয়েঞ্চ মানে কেনেকুৱা গ'ল, মানে যদি ইয়াৰ পৰা লৈ যায় তাৰপিছত ক'ম আৰু মই কি হৈছিলে। সেইবিলাক আজি নকওঁ, বহুত দীঘল হৈ যাব নহ'লে ভিডিঅ'টো। অলৰেডি এতিয়া বহুত হ'লেই এইখিনি কথা কওঁতেই। তো এইখিনি আৰু এনজয়মেণ্টটো বহুত, ওলাই যাওঁ গোটেইখিনি লগতে, মানে পাৰ্টি চাৰ্টি কৰা হয়, বাৰ্থডে পাৰ্টি কৰা হয়, কিবা কিবি, সেইবিলাকো বহুত মিছ কৰিম। দীপিকা বাইদেউখন, মালাচী বাইদেউখন একদম লগৰ, আমি গোটেইখিনি লগৰ নিচিনা। ডাঙৰ বাইদেউ কেইগৰাকীও মানে যদিও তেওঁলোক ডাঙৰ, বহুত ছাপৰ্টিভ হয়, বহুত ফূৰ্তি কৰা মানুহ হয়। মানে এনেকুৱা নহয় আৰু মন যোৱা নাই বহি আছোঁ, এনেকুৱা নহয়। একদম গান এটা লগাই দিলে একদম লগতে নাচিব মানে, আৰু মোকতো নচুৱাই থাকে মানে। বিহু শিকাই দিওঁ মই, জোনমণি বাইদেৱে খুব শিকিবলৈ মন। তেওঁ হাতখন কেনেকৈ ভাঙিব লাগে পাৰো, দেখাই দিয়াচোন, এনেকৈ দেখুৱাচোন, এইটো কেনেকৈ, এনেকৈ যে কৰা, এইটো বস্তু কেনেকৈ ভাঙে। তেওঁ মানে এনেকৈ কয়, এনেকৈ কৰে মানে, বহুত হাঁহি উঠে। এতিয়া ভিডিঅ'টো চালে বাইদেউ হাঁহিব। তেওঁ মানে এনেকৈ কৰে, মই কওঁ বাইদেউ এনেকৈ আঙুলিকেইটা নহয়, এনেকৈ কৰিব, এই বস্তুটো ভাঙে মানে, এইটো নাভাঙে। তাৰপিছত তেওঁ সেইবিলাক মানে শিকে। আকৌ আৰু এজনী বা আছিলে, ৱাহিমা বা। তাইতো মানে বহুত নিজৰ বাৰ নিচিনা আছিলে। যদিও তাইক বহুত কম দিনত লগ পালেও মানে এতিয়াও বহুত মনত পৰে। তাইলৈ ফোন কৰি থকা হয়। তাই কৈছে, তাইও ডিব্ৰুগড়ৰ আছিলে মানে, তাই মিউচুৱেল এপ্লাই কৰি থৈছিলে। তো মানে গৌৰৱৰ লগত তাই মিউচুৱেল হ'ল। তাই কৈছে, তুমি আহিবা বুলি জনা হ'লে মই মিউচুৱেল এপ্লাই নকৰিলোঁ হ'লে নহয়, কাৰণ মই আহোঁতে অলৰেডি তাহাঁতি এপ্লাইটো কৰিয়ে দিলে। এতিয়াতো নগ'লে নহ'ব, যাবই লাগিব। আৰু যিমান যি হ'লেও নিজৰ ঘৰখনৰ নিচিনা নহয়, নিজৰ জেগাডোখৰ নিচিনা নহয়। তো সেইকাৰণে তাইও গুচি গ'ল। তাৰপিছত তাই গুচি যাওঁতেতো ইমান বেয়া লাগিছিলে মোৰ, একদম নিজৰ কোনোবা যোৱাগৈ নিচিনা লাগিছিলে। স্কুলত গৈ তাইৰ লগতেই বেছিকৈ থকা হয় মোৰ। মানে যি হ'লেও আহিমা বা আমুকটো, আহিমা বা তামুকটো, মই এপ্লিকেশ্যন এখন লিখিব হ'লেও আহিমা বা মই এনেকৈ তেতিয়া শিকিব লাগে। তাইক হ'ব দিয়া, মই লিখি দিম, ইমান চিন্তা কৰিব নালাগে। তাইও মানে একদম নিজৰ ভণ্টি নিচিনা মৰম কৰিছিলে। আৰু সেইখিনি আৰু বহুত বেছি মনত পৰিব। যদি এখন স্কুলৰ পৰা মানে ট্ৰান্সফাৰ দিয়ে যদিও মই গুচি যাওঁ, সদায় মানে মোৰ একদম স্পেচিয়েলতকৈ স্পেচিয়েল হৈ থাকিব মানে এইখন, মানে এইখিনি স্মৃতি মানে মোৰ কাৰণে। এইখন স্কুল জীৱনৰ প্ৰথম মানে কৰ্মস্থলী মানে মোৰ বেয়া লাগে ভাবিলে, বহুত বেয়া লাগে সঁচাকৈ। পোৱালি ল'ৰা ছোৱালীখিনিও ইমান বেছি ভাল পায়, ইমান বেছি মৰম মানে কৰে, ময়ো মৰম কৰোঁ। তাহাঁতিও মানে বাইদেউকে একদম লাগি ফুৰে পোৱালিখিনি। সোমাই কমানৰ ষ্টুডেণ্টখিনি পাইছোঁ মই। এইখিনি এতিয়া মানে তাহাঁতি ক্লাছ 1লৈ যাব। তাহাঁতিতো মোৰ লগতে বেছি মানে, মই যদি এদিন নাহোঁ, বাইদেউ আপুনি কিয় অহা নাছিলে, একদম সুধিয়ে থাকিবা মানে কি কাৰণে মই অহা নাই। তাৰপিছত আকৌ মই যদি সেইটো ক্লাছলৈ নাযাওঁ বেলেগ কাম এটা কাৰণে, পিছৰ ক্লাছটোত যদি বাইদেউ আপুনি কিয় নাহিলে আজি, তো তেনেকৈ সুধিব মানে। ইমান মৰম লাগে, বহুত বেছি মিছ কৰিম। আৰু কি ক'ম, জইন কৰাৰ পিছৰ পৰা প্ৰতিটো কামতে একদম প্ৰতিটো অনুষ্ঠানতে বেলেগ কোনো থাকক নাথাকক মই থাকিমেই মানে। তো এতিয়াও আজি গধূলিও আপোনালোকে দেখিলেই, যিহেতু ওচৰতে হয় সেইকাৰণে বহুতখিনি সুবিধাও হয় বাৰু। বাইদেউৰো বহুত সহায় হয়। বাইদেউ কেতিয়াবা বেলেগ স্কুলত মানে কিবা কাম থাকিলেও মোক, পাৰুল তুমি আছানে, আহাচোন পটককৈ, তেনেকৈ মাতে, মই লগে লগে গুচি যাওঁ। তো বাইদেউহঁতৰ মনত পৰে নে নপৰে নাজানো, মোৰ বহুত মনত পৰিব সেইখিনি। আৰু বেছিকৈ নকওঁ আৰু, কম বুলি সদায় ভাবোঁ, সদায় থাকি যায়। সেইকাৰণে এইটো ভিডিঅ'তে আজি কৈ দিলোঁ। ভিডিঅ'টো বনাই থাকোঁতে বহুত লেট হৈ গ'ল। আজি ৰিলচ বনোৱা নহ'ব আৰু, আপোনালোকক কৈছিলোঁ ৰিলচ বনাই লওঁ, কিন্তু আজি মোৰ কথাখিনি ক'বলৈ মন গ'ল মানে। ভাবি আছিলোঁ মই ভিডিঅ' এটা বনাম, কথাখিনি ক'ম, সদায় কম বুলি ভাবি থাকি যায় মানে। এক্সট্ৰাকৈ আকৌ সেইখিনি কথা ক'বৰ কাৰণে এটা ভিডিঅ' মানে তেনেকৈ বনাবলৈ পাহৰিও যোৱা হয় আচলতে। আজি কথাখিনি ওলোৱাৰ কাৰণে কৈ দিলোঁ, আপোনালোকক শ্বেয়াৰ কৰিলোঁ। জীৱনৰ কিছুমান মধুৰ সময় পাহৰিতো বাৰু কেতিয়াও নাযাওঁ। মন গ'লেই ইউটিউবটো উলিয়াই পাছত চাব পাৰিম, সেইবুলি আপোনালোককো শ্বেয়াৰ কৰিলোঁ কথাখিনি। মানে ইউটিউবৰ বুকুতে সাঁচি ৰাখিলোঁ। তাকে আৰু ভিডিঅ'টো শেষ কৰিব লওঁতে আমাৰ পোৱালি আহি পালেহি। টিকলু টাটা কৰা,
টাটা মা দি দিয়া অঁ মোৰ মাহীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই অঁ অঁ তাই এতিয়া মানে এই ভগৱানৰ এইখন দেখিছে যে তাই নমো কৰিব এতিয়া তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকক পুনৰ নতুন এটা ব্লগত লগ পাম আজিলৈ বাই বাই টিকলু বাই বাই কৈ দিয়া তাই নমোহে কৈছে বাই বাই অঁ মা দি দিয়া অঁ বাই বাই